ভালে লাগিলে আকৌ ন খালি সময়টো বেছি নহ'লে আৰু ইমান ফিটিং কৰিবি তাৰপৰা ঐ আগত কি লৈছে তোৰ ইমান হেৰি নহয় কোনটো এইটো আপা না কি হয় বচোন বস্তুত নহয়তো শুন কোন নেকি বাৰু বৈ ৰখা বাইকখন ৰখাচোন ভূতে হয় হা ভূতে হয় ঐ কোন আছে তই পেলা না আকৌ এচাই ডাংডাল আছে এইফালে সেইটো মাৰচোন ৰাখি আকৌ ঐ ক'ত গ'ল এইটো গাই পাই গ'ল যে ক'ত গ'ল মা কচম ভূত নে কি বে থাকে দেই আৰে কোনফালে গ'লি কি ভূত ওলাই নি বেটৰ এইফালে ক'ত হা চাচোন তেৰিকা আৰে ক'ত গ'ল বস্তুটো এইমাত্ৰ ইয়াতে দেখিছিলোঁ চোন কোনো এটা বুঢ়ী মানুহ চুৰি মানুহ আছে নি এনেকুৱা বুলিতো কয় কিছুমানে হে নাইকিয়া হৈ গ'ল যে চা এইটো কি হয় ঐ কোন হয় তই কোন হয় তই গাইছ আজি ভিডিঅ'টোৰ শেষত মানে এনেই ধেমালি এটা কৰিলোঁ আৰু ভুটুনিজনী বিচাৰি পালোঁ মানে সঁচা সঁচি ভুটুনি নহয় মানে এইটো মিছা মিছি আমি মানে বনাই লৈছোঁ আৰু ভুটুনিজনী মানে লগৰ এটাক লগ পালোঁ ৰাস্তাতে তাৰপিছত সি মাকৰ ভাগৰ চাদৰখন লৈ আহিছিলে সি ভূত বনিব বোলে ৰাস্তাটোত তাৰপিছত এইটো দেখাই দিছোন এইটো ভূত মোৰ নাম দীপ গগৈ মই হিমাংশু লগৰ হয় আমি প্ৰেংক এটা কৰিলোঁ লাষ্টত সকলোৱে চাব ভিডিঅ'টো আৰু কমেণ্ট কৰিব লাইক কৰিব ভিডিঅ'টো যদি চাই ভাল পায় আৰু কেনেকুৱা লাগিলে জনাব আৰু কেনেকুৱা লাগিলে চবে জনাব কিন্তু পাহৰি নাযাব এনে ধেমালি এটা কৰিলোঁ মানে আৰু কিন্তু ভাল লাগিলে দেই মজা লাগিলে আল্টিমেট একদম ফানি ভিডিঅ'টো ডাইৰেক্টৰ মই তাৰপৰা আৰ্টিষ্ট ই হয় মাইকী আৰ্টিষ্ট হয় এনে বাৰু মতা হৈছে ই প্ৰডিউচাৰ মানুহ মাৰি দিব